ইন্ডিয়াত এতিয়ালৈকে সবতছে হাইয়েস্ট টেম্পারেচারটো রেকর্ড করা গৈছে 44.5 ডিগ্রি সেলসিয়াস। নান্দিয়াল নামৰ এখন চহৰ আছে অন্ধ্ৰপ্ৰদেশত, তাত এই টেম্পারেচারটো রেকর্ড করা গৈছে। আৰু এই ডেটাটো হৈছে 6 এপ্ৰিলৰ কথা 2024-ৰ। কিন্তু কথাটো এইটো হৈছে যে ইন্ডিয়াত টেম্পারেচারটো ইমান কিয় বাঢ়ি গৈ আছে, দিনক দিনে গৰমটো বাঢ়ি যাই আছে। আৰু মাত্ৰ এইবোৰ ৰাজ্যতে নহয়, মাত্ৰ ৱেষ্টৰ ফালে নহয়, আমাৰ ইণ্ডিয়াৰ নৰ্থ ইষ্টৰ ফালে পাৰ্টিকুলাৰলি আমাৰ অসমতো বহুত বেছি টেম্পারেচারটো বাঢ়ি গৈছে। প্ৰত্যেক দিনে গৰমৰ লেভেলটো বাঢ়ি গৈ আছে। ইয়াৰ কি কাৰণ হ'ব পাৰে আৰু ইয়াৰে কি কি বেয়া ইম্পেক্ট পৰিব পাৰে আমাৰ মানুহবোৰৰ ওপৰত, বাকি জীৱ-জন্তুৰ ওপৰত, আৰু সবতছে ইম্পৰ্টেন্ট কথা যে ইয়াৰে কি সলিউশন হ'ব পাৰে, আমি কেনেকৈ প্ৰব্লেমটো ঠিক কৰিব পাৰো, আহক সকলোবোৰ কথা জানিবলৈ চেষ্টা কৰো আজিৰ এই ভিডিঅ'টো। চাওক, যেতিয়া টেম্পারেচারটো বাঢ়ি যায় সেইটোক আমি হিট ওয়েভ আহা বুলি কম। হিট ওয়েভ মানে কি হয়, যেতিয়া সাপোজ মানি লওক নর্মাল টেম্পারেচারটো আমাৰ ইয়াতে 27 ডিগ্রি 26 ডিগ্রি সেলসিয়াস হয়, মানে নর্মালি আৰু তো যদি তাৰে 5 ডিগ্রি সেলসিয়াস বা 6 ডিগ্রি সেলসিয়াস তো বাঢ়ি যায় আৰু সেইটো বহুত দীঘলীয়া সময়ৰ কাৰণে বাঢ়ি যায়, তেতিয়া সেইটোক আমি হিট ওয়েভ বুলি কম। এতিয়া এক্সাম্পল ললে যোনবোৰ প্লেইন এৰিয়া আছে আমাৰ ইণ্ডিয়াত, তাত যদি টেম্পারেচারটো 40 ডিগ্রি সেলসিয়াস হয় বা তাতকৈ ওপৰলৈ গুচি যায় আৰু দীঘলীয়া সময়ৰ কাৰণে সেইটো থাকি যায়, তেতিয়া তাক আমি হিট ওয়েভ আহা বুলি কম। আৰু যোনবোৰ হিলি এৰিয়া আছে, যোনবোৰ পাহাৰৰ জায়গা, তাত যদি টেম্পারেচারটো 30 ডিগ্রি সেলসিয়াসৰ ওপৰলৈকে গুচি যায় দীঘলীয়া সময়ৰ কাৰণে, তাক আমি হিট ওয়েভ বুলি কম। এতিয়া হিট ওয়েভ মানে টেম্পারেচারটো বাঢ়ি যায় থাকা, কিন্তু ইয়াৰে মেইন কাৰণবোৰ কি? চাওক, এটা কাৰণ হৈছে যে আমাৰ নৰ্থৰ ফালে ইণ্ডিয়াত হিমালয়খন আছে, হিমালয় পৰ্বতখন। হিমালয় পৰ্বতখনে কি কৰে, নৰ্থৰ পৰা যোনটো ঠাণ্ডা বতাহ আহে সেইটো বাধা দি দিয়ে, আমাৰ ইণ্ডিয়াত সোমাবলৈ নিদিয়ে। আৰু তাৰে উপৰি আমাৰ চেন্ট্ৰেল ইণ্ডিয়া আৰু ৱেষ্টৰ ফালে ইণ্ডিয়াত মেইনলি জাগাবোৰ শুকান হয়, মাটিবোৰ, আৰু মৰুভূমিৰ এৰিয়া হয়। তো যেতিয়া সূৰ্যৰ পোহৰটো তাত পৰে, তাৰ পৰা গৰম ভাৱটো ওলাই যায় আৰু তাৰে এনভাইৰনমেন্টত যোনখিনি বতাহ আছে, বতাহখিনি গৰম কৰি দিয়ে, তাক আমি লু বুলি কওঁ। যোনটো গৰম বতাহ তাক লু বুলি কয়, আৰু সেই লুটোৱে গোটেই ইণ্ডিয়াখনত স্প্ৰেড হৈ যায়। এতিয়া যেতিয়া ঠাণ্ডা বতাহটো আহিব নোৱাৰিব, গৰম বতাহ গোটেই স্প্ৰেড হৈ যাব, তো জাগাখিনি টেম্পারেচারটো অবভিয়াসলি বাঢ়ি যাব। তো সেইটো এটা কাৰণ হৈ গ'ল যাৰ কাৰণে টেম্পারেচারটো বাঢ়ি গৈ থাকে। সেকেন্ড কাৰণটো হৈছে ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্স। এতিয়া যোনটো আমাৰ মেডিটেৰেনিয়ান সি আছে আমাৰ ইণ্ডিয়াৰ পৰা ৱেষ্টৰ ফালে আৰু বহুত, তাতে কি হয়, কিছুমান ধুমুহাৰ নিচিনা বস্তুৰ সৃষ্টি হয়, আৰু সেই ধুমুহাত কি হয়, বতাহ আহে, আৰু সেই বতাহটোৱে আমাৰ ইণ্ডিয়াৰ ফালে বলে, ইণ্ডিয়াৰ ডাইৰেকশ্যনত, আৰু তাৰ লগত কিছুমান মইশ্চাৰ আনে। মইশ্চাৰ মানে পানীৰ ড্ৰপলেটছ আৰু কিছুমান, আৰু আনি পেলাই আমাৰ ইয়াতে মেঘৰ সৃষ্টি হয়, যাৰ ফলত আমাৰ ইয়াতে বৰষুণ হয়। এতিয়া যেতিয়া এই ডিষ্টাৰবেন্সটো মানে ধুমুহাটো কমকৈ সৃষ্টি হ'ব, বহুতে উইক হ'ব, বস্তুটো তাকতবৰ নহ'ব, তেতিয়া যোনটো বতাহত মইশ্চাৰ আহিব সেইটো কমকৈ আহিব। কমকৈ মইশ্চাৰ আহিলে এতিয়া কি হ'ব, মেঘৰ কমকৈ সৃষ্টি হ'ব, যাৰ ফলত বৰষুণটো কমি যাব, আৰু সেই কাৰণে কি হ'ব, টেম্পারেচারটো লাহে লাহে বাঢ়ি গৈ থাকে। তো এইটো সেকেন্ড কাৰণ হৈ গ'ল। থাৰ্ড ইফেক্টটো কোৱা হয় এল নিনো। মানে আমাৰ যোনটো পেচিফিক অcean আছে, পেচিফিক সাগৰটো, তাত কি হয়, ৱেষ্টৰ পৰা ইষ্টলৈকে গৰম যোনটো পানী সেইটো বোৱা ষ্টাৰ্ট কৰে। এতিয়া এল নিনো ইফেক্টটো মানে কি, এই যোনটো গৰম পানী সেইটোৰ মানে ষ্ট্ৰেংথটো অকমান কমি যায়, আৰু চেন্ট্ৰেল জাগাখিনিত বা ইষ্টৰ ফালে বেছি মানে জমা হ'ব ধৰে গৰম পানীখিনি, আৰু ইয়াৰে ডাইৰেক্টলি আমাৰ ইফেক্ট পৰে ইণ্ডিয়াৰ মনচুনত, মানে আমাৰ যোনটো বৰষুণৰ চিজন ন, তাত ডাইৰেক্টলি ইয়াতে ইফেক্ট পৰে। আমাৰ ইয়াতে বৰষুণৰ প্ৰভাৱটো বহুত বেছি কমি যায়, যাৰ ফলত বৰষুণ নহলে টেম্পারেচারটো বাঢ়ি গৈ থাকে আৰু হিট ওয়েভ অহাৰ চান্স থাকে। কিন্তু ষ্টাডি এইটো কৈছে যে ৰিচেন্টলি যোনটো এল নিনো চলি আছে, এই এপ্ৰিল মাহত ইয়াৰে ইফেক্টটো প্ৰায় 80% চান্স আছে যে পুৰা শেষ হৈ যাব, আৰু যেতিয়া শেষ হৈ যাব তেতিয়া এটা নৰ্মেল ৱেডাৰ আমি অনুভৱ কৰিম। আগষ্টৰ পৰা সেইফালে আৰু 2-3 মাহ মানে বৰষুণ আমি নৰ্মেলি পাই থাকিম আৰু মনচুন চিজনত। 4 নম্বৰ কাৰণটো হৈছে আৰবান হিট আইলেণ্ড। এইটো এটা ইফেক্ট হয়, মানে যোনবোৰ আৰবান এৰিয়া, য'ত টাউন বা চহৰ এনেকুৱা জাগা, তাত ডেভেলপ এৰিয়া হয়, সেইবোৰ গাঁৱত ওখ ওখ বিল্ডিং থাকে, ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ বহুত বেছি ভাল, তো তাত গ্ৰীনাৰী বহুত কম থাকে, গছ গছনি কমকৈ থাকে, আৰু যোনখিনি জাগাত গছ গছনি কমকৈ থাকে তাত বৰষুণৰ প্ৰভাৱটো বহুতে কম হয়, বৰষুণ কমকৈ হয়। বৰষুণ কমকৈ হলে টেম্পারেচারটো বাঢ়ি যায়। তাৰে পিছত এনেকুৱা ডেভেলপ জাগাত মেইনলি ইণ্ডাষ্ট্ৰি আৰু ফেক্টৰীবোৰ থাকে। তো ফেক্টৰীত যেতিয়া মেচিনবোৰ চলিব, তাৰ পৰা হিট প্ৰডিউচ হ'ব, সেই হিটটো আমাৰ এনভাইৰনমেন্টত গুচি যাব আৰু গৈ পেলাই মানে যোনটো অভাৰঅল টেম্পারেচাৰ সেইটো বঢ়াই দিয়ে। তাৰে পিছত ইয়াতে মানুহবোৰে নিজা নিজা পাৰ্চনেল কাৰ ইউজ কৰে, নিজা নিজা গাড়ী চবে। যেতিয়া বহুত গাড়ী একেলগে জমা হৈ যাব, ট্ৰেফিক জাম হৈ যাব, তেতিয়া তাৰ পৰা ইঞ্জিন ষ্টাৰ্ট কৰিলে যোনটো গৰম ওলাব, হিট ওলাব, সেইটোৱে টেম্পারেচাৰটো বহুত বেছি বঢ়াই দিয়ে। তাৰে পিছত ইয়াৰে যোনবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, যেনেকুৱাকে ৰাস্তা হৈ গ'ল, বিল্ডিংছ হৈ গ'ল, এইবোৰ কিহেৰে বনোৱা, কনক্ৰিট, চিমেণ্ট, বালি এইবোৰ ইউজ কৰি বনায়, আৰু বিটিউমেন নামৰ এটা মেটেৰিয়েল ইউজ কৰি পেলাই বনায়। তো এইকেইটা মেটেৰিয়েলে কি কৰে, হিটটো এবজৰ্ব কৰি লয় ৰাতিপুৱাৰ সময়ত, যেতিয়া সূৰ্যৰ পোহৰটো বেছিকৈ পৰে, আৰু লাষ্টত যেতিয়া ৰাতি সময় হ'ব লাহে লাহে শ্ল'লি হিটটো ৰিলিজ কৰা ষ্টাৰ্ট কৰে, যাৰ ফলত পুৱাৰ পৰা লৈ পেলাই ৰাতিলৈকে টেম্পাৰেচাৰটো নকমে, ঠাণ্ডা হৈ নাযায়, লাহে লাহে বাঢ়ি গৈ থাকে। এইটো এটা কাৰণ।
আৰু এটা মেইন প্ৰব্লেম হৈছে যে এচি এয়াৰ কণ্ডিচনাৰ যে আমি ইউজ কৰো, মেইনলি মানুহবোৰে তাত এচি ইউজ কৰে গৰমৰ পৰা বাচিবলৈ। হয়, এচিটো ৰুমৰ ভিতৰত টেম্পাৰেচাৰটো কমাই দিয়ে, কিন্তু এচিটোৱে কি কৰে সেই টেম্পাৰেচাৰ খিনি লৈ পেলাই নিজৰ ওচৰে পাজৰে এনভাইৰনমেন্টত বাহিৰত ওলাই দিয়ে। ৰুমৰ টেম্পাৰেচাৰটো কমি যাব, আমি ঠাণ্ডা অনুভৱ কৰিম, কিন্তু বাহিৰৰ এনভাইৰনমেন্টৰ টেম্পাৰেচাৰটো বঢ়াই দি থাকে। যেতিয়া বেছিকৈ মানুহে এচি ইউজ কৰা এচি ব্যৱহাৰ কৰিব, তেতিয়া অভাৰঅল যোনটো টেম্পাৰেচাৰ সেইটো বাঢ়ি গৈ থাকিব। এইটো এটা প্ৰব্লেম হৈ গল। আৰু এটা ডাঙৰ প্ৰব্লেম হৈছে যে ডাঙৰ ওখ ওখ যোনবোৰ বিল্ডিং আছে, যোনবোৰ গ্লাছেৰে বনোৱা, তে গ্লাছে কি কৰে বস্তুক ৰিফ্লেক্ট কৰি দিয়ে। যেতিয়া সূৰ্যৰ পোহৰ গ্লাছত পৰিব, ইয়াতে পৰি পেলাই ইয়াতে ৰিফ্লেক্ট হব। তো সূৰ্যৰ পোহৰ অলৰেডি পৰি আছে, ৰিফ্লেক্ট হৈ পেলাই আৰু বেলেগ এটা জাগাত পৰি আছে, তো তাৰ পৰা যোনটো হিট প্ৰডিউচ হয় সেইটো ডাবল হৈ যায়, আৰু যাৰ ফলত টেম্পাৰেচাৰটো ডাবল হৈ যায়। তো এইবোৰ কিছুমান কাৰণ, মানে হিট ৱেভ আহাৰ আমাৰ ইণ্ডিয়াত। তে হিট ৱেভ কি হয় সেইটো জানিলো, হিট ৱেভ কিয় হয় কাৰণ কেইটা জানিলো। তে ইয়াৰে কি কি প্ৰভাৱ পৰে চাওক। যোনবোৰ খেতিয়ক হয় সিহঁতৰ ওপৰতো ডাইৰেক্ট ইম্পেক্ট পৰে। কেনেকৈ, যেতিয়া গৰমটো বাঢ়ি যাব তেতিয়া যোনবোৰ শস্য সিহঁতে ৰুৱে, শস্যবোৰ ডেষ্ট্ৰয় হৈ যায়, কাৰণ পানীৰ লেভেলটো বহুত বেছি কমি যায়। এতিয়া শস্যবোৰ ডেষ্ট্ৰয় হলে সিহঁতে যিমান প্ৰডাকশ্যন কৰিব লাগিছিল সিমান প্ৰডাকশ্যন কৰিব নোৱাৰে, যাৰ ফলত সিহঁতে মাৰ্কেটত কমকৈ বিক্ৰী কৰিব পাৰে আৰু সিহঁতৰ ইনকামটো কমি যায়। তো ইকনমিকেলি বহুত বেছি সিহঁতৰ লছ কৰায়। তাৰপিছত যোনবোৰ লেবাৰ থাকে বা যোনবোৰ ষ্ট্ৰীট ভেণ্ডাৰ্ছ হয়, মানে যোনে বাহিৰত গৈ পেলাই কাম কৰে, লেবাৰবোৰে যোনে ঠেলা লগাই পেলাই বাহিৰত ফল মূল বিক্ৰী কৰে, সিহঁতেতো ডাইৰেক্ট এক্সপ'জত আহি আছে ন ছানলাইটৰ, তো সিহঁতৰ ওপৰত বেয়া প্ৰভাৱ পৰে। তাৰপিছত যোনবোৰ বয়সস্থ মানুহ আছে, যোনবোৰ সৰু ল'ৰা ছোৱালী আছে, সিহঁতটো বহুতেই বেছি ভালনাৰেবল হয়। সিহঁতৰ তাত যদি তাপমানটো বহুত বেছি বাঢ়ি যায়, সিহঁতৰ ডাইৰেক্ট ইয়াতে প্ৰভাৱ পৰিব পাৰে, বেয়া প্ৰভাৱ। এতিয়া যেতিয়া এজন মানুহ মানে বহুত দীঘলীয়া সময়ৰ কাৰণে সূৰ্যৰ পোহৰত এক্সপ'জ হৈ যায় ন, সূৰ্যৰ পোহৰটো বহুত দীঘলীয়া সময়ৰ কাৰণে পৰি থাকে, তেতিয়া আমাৰ গোটেই যোনটো বডি টেম্পাৰেচাৰ সেইটো বাঢ়ি যায়। আৰু যেতিয়া বডি টেম্পাৰেচাৰটো আমাৰ 40 ডিগ্ৰী চেলচিয়াছ বা তাতকৈ ওপৰত গুচি যাব, সেইটোক আমি হিট ষ্ট্ৰোক হোৱা বুলি কওঁ। এতিয়া মানে এনেকুৱা সময়ত কি হয়, এজন মানুহে নিজৰ কনচিয়াছনেছটো হেৰুৱাই দিব পাৰে, নিজৰ যোনটো চেতনা সেইটো হেৰুৱাই দিব পাৰে, মুখেৰে কথা নোলাব পাৰে, কথাবোৰ ভাঙি বাজি আহিব পাৰে, কিছুমান মানুহ বেহুচ হৈ যাব পাৰে তৎক্ষণাত, আৰু কেতিয়াবাতো এনেকুৱাও হ'ব পাৰে যে মানুহজন তৎক্ষণাত মৰি গ'ল। তো হিট ষ্ট্ৰোকৰ ইমান বেছি নিগেটিভ ইম্পেক্ট পৰে আমাৰ ওপৰত। এতিয়া হিট ৱেভে আমাক কেনেকৈ বেয়াকৈ ইফেক্ট কৰে সেইটো কথাও জানিলো। এতিয়া মেইন কথাটো হৈছে যে ইয়াৰে সলিউশন কি, আমি কি কৰাটো দৰকাৰ। চাওক, কিছুমান কুল ৰুফিং চিষ্টেম থাকে, মানে আমাৰ যোনখন ঘৰৰ ছাদ, সেইখন যাৰ বিল্ডিং আছে সেইটোতো মেইনলি চিমেণ্ট বালিৰ এইবোৰে বনোৱা হয়, বা যাৰ আছাম টাইপ হাউচ আছে সিহঁতৰ যোনখন ছাদ সেইখন টিঙেৰে বনোৱা হয়। তো টিংখন যদি আমি হোৱাইট পেইন্ট কৰি দিওঁ, বগা ৰঙেৰে পেইন্ট কৰি দিওঁ, তে বগা ৰংটোৱে কি কৰে, হিটটো ৰিফ্লেক্ট কৰি দিয়ে। যিমান সূৰ্যৰ পোহৰ তাত পৰিব তাৰ পৰা 80% ৰিফ্লেক্ট হৈ যায়, এবজৰ্ব নহয়, যাৰ ফলত ভিতৰত যোনটো টেম্পাৰেচাৰ ঘৰৰ ভিতৰত সেইটো কমি যায়। আৰু এইটো এটা বহুত ভাল চিষ্টেম হয়। ইয়াৰে উপৰি কিছুমান টেৰাকোটা টাইলছ নামৰ কিছুমান হেৰি থাকে, আৰু মানে মাটিৰে বনোৱা টাইলছ, ক্লে টাইলছ, সেইবোৰ লগাব পাৰি, সেইবোৰো ভাল এটা ৰিফ্লেক্টৰ হয়। এলুমিনিয়াম, কপাৰ এইবোৰেৰে বনোৱা ছাদবোৰ বহুত বেছি ভাল ৰিফ্লেক্টৰ হয়। সিহঁতে হিটটো এবজৰ্ব নকৰে, ডাইৰেক্ট ৰিফ্লেক্ট কৰি পেলাই বেলেগ জাগাত পেলাই দিয়ে, যাৰ ফলত ঘৰৰ ভিতৰত টেম্পাৰেচাৰটো বহুত বেছি কমি যায়। ইয়াৰে পিছত আৰু এটা উপায় হৈছে যে আমি মানুহবোৰক এডুকেট কৰিব লাগিব, সিহঁতক মানে ইনফৰমেশ্যন দিব লাগিব যে মানে হিট ৱেভৰ এনেকুৱা বেয়া প্ৰভাৱ পৰে, হিট ষ্ট্ৰোক হৈ গলে কেনেকৈ নিজকে বচাব পাৰি, মানে আমাৰ সূৰ্য যেতিয়া বেছিকৈ আমি এক্সপ'জ হৈ যাম সূৰ্যৰ পোহৰত, তেতিয়া নিজকে কেনেকৈ বচাম। তো আৱেৰনেছ স্প্ৰেড কৰাটো ইয়াতে বহুত বেছি দৰকাৰী হৈ পৰে, বহুত বেছি ইম্পৰ্টেণ্ট কথা এইটো। যেতিয়া মানুহবোৰে জানিব যে এইটো কাৰণত হিট ৱেভ আহে, এইটো কাম কৰিলে আমি প্ৰব্লেমটো অকমান হলেও কমাব পাৰিম, তো সেইটো এটা বহুত ডাঙৰ ৰোল প্লে কৰে মানুহক এডুকেট কৰাটো। তাৰে পিছত এনেকুৱা কিছুমান আমি মানুহবোৰক এনেকুৱাকৈ মানে বুজাব লাগিব যে যেতিয়া ফেক্টৰী বা ইণ্ডাষ্ট্ৰীত মেচিনবোৰ কমকৈ ইউজ হ'ব, তেতিয়াহ'লে তাৰ পৰা যোনটো হিট প্ৰডিউচ হ'ব, বা যেতিয়া মানুহবোৰে কমকৈ গাড়ী ইউজ কৰিব তাৰ পৰা যোনটো হিট প্ৰডিউচ হ'ব সেইটো কমি যাব, যাৰ ফলত যিমানবোৰ হাৰ্মফুল গেছ আছে যেনেকুৱাকে কাৰ্বন ডাই অক্সাইড, যাৰ ফলত আমাৰ টেম্পাৰেচাৰটো বাঢ়ি যাই থাকে, যাক গ্ৰীণ হাউচ গেছ বুলি কয়, সেইটো কমি যাব। তো মানুহবোৰে যেতিয়া এইবোৰ কথা বুজি পাব, তেতিয়া সিহঁতে অলপ হলেও কন্ট্ৰিবিউট কৰিব পাৰিব নিজৰ পৰা এই প্ৰব্লেমটো সলভ কৰাৰ কাৰণে। তাৰপিছত যিমানবোৰ এচি থাকে বা কুলাৰ থাকে, তেনেকুৱা ধৰণৰ বস্তু আমি কমকৈ ইউজ কৰিব পাৰো, কাৰণ সিহঁতে কি কৰে, ইলেক্ট্ৰিচিটিত চলে। আৰু ইলেক্ট্ৰিচিটিটো কেনেকৈ প্ৰডিউচ হয়, এই যোনবোৰ ফসিল ফিউলছ আছে, কয়লা, এনেকুৱা ধৰণৰ বস্তু সিহঁতক বাৰ্ণ কৰিব লাগে, তাৰ পৰা যোনটো এনাৰ্জি প্ৰডিউচ হয় তাৰ পৰা আমি ইলেক্ট্ৰিচিটি পাওঁ। তো যিমানে আমি কমকৈ এইবোৰ বস্তু ব্যৱহাৰ কৰিম, সিমানে কমকৈ আমি বস্তুবোৰ পুৰিব লাগিব, ফসিল ফিউলছবোৰ সিমানে কমকৈ বাৰ্ণ হ'ব, যিমানে কমকৈ বাৰ্ণ হ'ব সিমানে কমকৈ টক্সিক গেছটো সিহঁতে প্ৰডিউচ কৰিব, আৰু কম টক্সিক গেছ প্ৰডিউচ কৰা মানে গ্ৰীণ হাউচ গেছটো কমি যোৱা, যাৰ ফলত গ্ল'বেল ৱাৰ্মিঙৰ যোনটো প্ৰভাৱ সেইটো লাহে লাহে কমি যাব। আৰু তাৰে পিছত আমি বেছিকৈ গছ পুলি এইবোৰ ৰুব লাগিব, কাৰণ য'ত গছ গছনি বেছিকৈ থাকে তাত আমি ছাঁ পাওঁ, সূৰ্যৰ পোহৰৰ পৰা আমি বাচিব পাৰো। সেইখিনি জেগাত বৰষুণ বেছিকৈ আহে, যাৰ ফলত টেম্পাৰেচাৰটো কমি যাব পাৰে। তো এনেকুৱা ধৰণৰ আমি কিছুমান ষ্টেপ ল'ব পাৰো। কিন্তু চবতছে বেয়া লগা কথাটো হৈছে যে এইবোৰ চব থিয়ৰিটিকেলি শুদ্ধ হয়, মাত্ৰ থিয়ৰিত এইবোৰ বস্তু চাজে, প্ৰেক্টিকেল লাইফত কোনেও একো মানে
ইম্পৰ্টেণ্ট বস্তু বুলি নাভাবে এইবিলাকক নিজা নিজাকৈ কন্ট্ৰিবিউট কৰিলে প্ৰব্লেমটো আমি সলিউশন বিচাৰিব পাৰিম এতিয়া গৰমৰ দিনত মানুহে এচি ইউজ কৰিবই কুলাৰ ইউজ কৰিবই কৰবাত যাব লগা হলে নিজৰ পাৰ্সোনেল কাৰ ইউজ কৰিবই যাৰ ফলত হিটটো বহুত বেছি বাঢ়ি যায় তো থিওৰিটিক্যালি সব কথা শুদ্ধ থিওৰিটিক্যালি সব বস্তু পসিবল হয় কিন্তু প্ৰ্যাকটিক্যাল লাইফত কৰাটো সবতছে বেছি টান কথা হয় আৰু সেইটোৱে কাৰণ যে হিট ৱেভৰ বা এনেকুৱা ধৰণৰ কিছুমান গ্লোবেল ৱাৰ্মিঙৰ সমস্যা আজিও আমি সমাধান কৰিব পৰা নাই মানে ইমান বেছি টেকনলজিটো ডেভেলপ হোৱাৰ ফলতো তো এইখিনি আছিল ক'বলগীয়া যদি ভিডিওটো আপোনালোকৰ ইনফৰ্মেটিভ লাগিছে ভিডিওটো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে এনেকুৱা ভিডিও পোৱাৰ কাৰণে নেক্সট ভিডিওতে আপোনালোকক লগ পাম